নমস্কাৰ মোৰ নাম হৈছে বিষ্ণু শইকীয়া আৰু মই ইণ্ডাছ ভিভা হেল্থ সায়েন্সেছ প্ৰাইভেট লিমিটেডৰ লগত কাম কৰি আছো আৰু ইণ্ডাছ ভিভানো কি হয় জাস্ট 10 মিনিটছত মই আপোনালোকক এক্সপ্লেইন কৰিবৰ কাৰণে গৈ আছো ইটস ভেৰি শৰ্ট ভিডিঅ' আপুনি চাই নিশ্চয় ভাল পাব আপুনি যদি লাইফত কিবা এটা কৰিবৰ কাৰণে বিচাৰি আছে আপুনি যদি গ্ৰেজুৱেচন বা মাষ্টাৰ্ছ কমপ্লিট কৰি হাইলি কোৱালিফাইড ব্যক্তি হয় ঘৰতে বহি থাকিব লগা হৈছে চাকৰি বিচাৰি আছে পোৱা নাই আপুনি যদি জব কৰি আছে তাৰ লগত এডিশনাল ইনকাম বিচাৰি আছে আপুনি যদি বিজনেছ কৰি আছে এডিশনাল ইনকাম বিচাৰি আছে আপোনাৰ হেল্থ সেক্টৰত বা বিভিন্ন সেক্টৰত যথেষ্ট পইচা লছ হৈছে হেতু ৰিকভাৰ কৰিবৰ কাৰণে বিচাৰি আছে তেতিয়ালে ইণ্ডাছ ভিভা ইজ দা অনলি ৱে টু ৰিকভাৰ Okay, so Indus Viva 2014 ত এস্টাবলিশ হৈছিলে বেংগলোৰ ইণ্ডাছ ভিভা হেডকোৱাৰ্টাৰ আছে ভিভা টাৱাৰ আছে ওন বিল্ডিং তেওঁলোকৰ ওন ম্যানুফ্যাকচাৰ ইউনিট আছে আৰু এই কোম্পানীটোৰ লগত আপুনি ঘৰতে থাকি টেকনলজিক্যালি আপগ্ৰেড কৰি কাম কৰিব পাৰে সো বিজনেস বুলি ক'লে কোনোবা এজন ব্যক্তিয়ে কিবা এটা কিনিব কোনোবা এজনে কিবা এটা বেচিব হেতু হৈছে বিজনেস আৰু আজিৰ ডেটত যদি আপুনি চাই আমি সিম্পল কে যদি এটা বিজনেস কৰিবলৈ যাওঁ তাত মিনিমাম 1 লাখ টকা হয়তো ইনভেস্ট কৰিব লগা হ'ব পাৰে সো আপোনাৰ কাৰণে এটা গুড নিউজ যে আপুনি এটা হিউজ মানি 1 লাখ 2 লাখ টকা নহয় এটা ডাঙৰ এমাউন্ট নহয় হিউজ মানি নহয় এটা লিটল এমাউন্ট ইনভেস্ট কৰি আপুনি এটা বিজনেস কৰিব পাৰে যেটোৰ নাম হৈছে ইণ্ডাছ ভিভা হেল্থ সায়েন্সেছ প্ৰাইভেট লিমিটেড কথা হল আপুনি বিজনেস কিয় কৰিব মই আপোনাক এখন স্লাইডত দেখাইছো এজন ব্যক্তি আছিল যিজন ব্যক্তিৰ নাম হৈছে ৰবাৰ্ট টি কিয়োসাকি তেখেতৰ এখন কিতাপ আছে আপুনি ইচ্ছা কৰিলে পঢ়িব পাৰে ৰিচ ডেড পুৰ ডেড বুলি আৰু ৰবাৰ্ট টি কিয়োসাকিয়ে কৈছে পৃথিৱীত মানুহে 4 প্ৰকাৰে ইনকাম কৰি আছে নম্বৰ 1 হৈ গল এমপ্লয়ি সেলফ এমপ্লয়ি বিজনেসম্যান এণ্ড ইনভেস্টৰ সো এমপ্লয়ি হৈছে চাকৰিয়াল সকল সেলফ এমপ্লয়ি হৈছে প্ৰাইভেটলি কিবা এটা কৰি থকা সকল বি মিন্স বিজনেসম্যান সকল আই মিন্স ইনভেস্টৰ সকল এতিয়া যদি আপুনি চাই যেটো লেফট সাইডে যি সকল ব্যক্তি আছে এমপ্লয়ি এণ্ড সেলফ এমপ্লয়ি পৃথিৱীত 95% মানুহ আছে আৰু বিজনেসম্যান এণ্ড ইনভেস্টৰ অনলি 5% মানুহ আছে কিন্তু এই 5% মানুহৰ হাতত পৃথিৱীৰ 95% মানি আছে এই 95% মানুহৰ হাতত সামান্য টকা পইচাহে আছে ওকে কিয় এওঁলোকো যথেষ্ট ট্যালেন্টেড হয় এজন চাকৰিয়াল যথেষ্ট ট্যালেন্টেড হয় যথেষ্ট কষ্ট কৰি পাইছে কিন্তু বিজনেসম্যানৰ হাতত ইনকাম বেছি আছে কিয় ইয়াৰ কাৰণ হল এওঁলোকে টিমত কাম কৰিছে আৰু এই ব্যক্তিসকলে ৰাতিপুৱাৰ পৰা গধূলিলৈকে অকলে কাম কৰিছে দ্বিতীয় কাৰণটো হল এই ব্যক্তিসকলে কাম কৰিলেহে পইচা পায় এওঁলোকে টিমত কাম কৰাৰ কাৰণে নিজে কাম নকৰিলেও পইচা পায় এই ব্যক্তিসকলে এটা লিমিটেড ইনকাম কৰি আছে যদি মান্থলি স্যালাৰি 30000 হয় প্ৰতি মাহে 30000 এ পাব কিন্তু এই ব্যক্তিসকলৰ আনলিমিটেড ইনকাম হয় যদি আপুনি লাইফত আনলিমিটেড ইনকাম বিচাৰে টাইম এণ্ড মানি দুইটা বস্তু এনজয় কৰিব বিচাৰে তেতিয়ালে আজিৰ ডেটত আপুনি কিবা প্ৰকাৰে লেফটৰ পৰা ৰাইটলৈ যাবৰ কাৰণে প্ল্যানিং কৰিব লাগিব আৰু তেনেকুৱা যদি একো প্ল্যানিং পোৱা নাই ইণ্ডাছ ভিভা ইজ দা বেষ্ট ৱে টু কনভাৰ্ট লেফট সাইড টু ৰাইট সাইড ওকে সো আপুনি যদি যাব বিচাৰে ইয়াত গলে আপোনাৰ কি বেনিফিট হ'ব আপোনাৰ টকা পইচা যথেষ্ট ভাল টকা পইচা আহিব ফাইনান্সিয়ালি আপুনি ৰিচ হ'ব যেটো বস্তু লাগে কিনিব পাৰিব লৰা ছোৱালীক ভাল এডুকেশ্যন দিব পাৰিব আপুনি ভালকে থাকিব পাৰিব এটা ওয়ান্ডাৰফুল লাইফ আপুনি এনজয় কৰিব পাৰিব সো ইয়াৰ লগত জড়িত হ'বৰ কাৰণে মই কৈছিলো বিজনেস যেতিয়া কোনোবা এজনে কিবা এটা কিনিব কোনোবা এজনে কিবা এটা বেচিব সো এই বিজনেসটো যদি কৰিব বিচাৰে তেতিয়ালে ইয়াৰ লগতো তেনেকে কিনা বেচা কৰিবৰ কাৰণে ওয়ান্ডাৰফুল কিটামান ব্ৰ্যান্ড আছে তাৰ ভিতৰত ফাৰ্স্ট ব্ৰ্যান্ডটোৰ নাম হৈছে iPulse এটা প্ৰিমিয়াম ফ্ৰুট জুস হয় মৰ্নিং 30 ml ইভিনিং 30 ml যদি ৰেগুলাৰ বেসিছত কনজিউম কৰে আপুনি যথেষ্ট বেমাৰ আজাৰ ব্যাকটেৰিয়াল ইনফেকশন ভাইৰাল ইনফেকশন আপোনাৰ হাৰ্ট ডিজিজ ক্যান্সাৰ আপোনাৰ আৰ্থৰাইটিছ এনে ধৰণৰ প্ৰবলেমৰ পৰা নিজকে বচাই ৰাখিব পাৰিব ইটস এ প্ৰিমিয়াম ফ্ৰুট জুস কেপ্টেইন ইনগ্ৰেডিয়েন্ট হিচাপে আচাই বেৰি বুলি এটা ফল আছে ব্ৰাজিলৰ আমাজন ৰেইন ফৰেষ্টৰ পৰা কালেক্ট কৰা হৈছে নেক্সট ইয়াত আৰু এটা প্ৰডাক্টছ আছে যিটোৰ নাম হৈছে আই কফি ওকে আই কফি হৈছে আমি যেনেকে ৰাতিপুৱা গধূলি চাহ ইউজ কৰো হে চাহ কাপৰ হলনি যদি আপুনি ৰাতিপুৱা এক কাপ কফি আৰু গধূলি এক কাপ কফি ইউজ কৰে তেতিয়ালে আপোনাৰ ব্লাড সুগাৰ সাপোৰ্টাৰ হিচাপে কাম কৰিব যদি আপুনি প্ৰি ডায়াবেটিক ষ্টেজত আছে সুগাৰ লেভেল কন্ট্ৰোল কৰিব যদি আপোনাৰ ডায়াবেটিস হৈ আছে সুগাৰ লেভেল কন্ট্ৰোল কৰিব প্লাস ডায়াবেটিসৰ কাৰণে যিখিনি কমপ্লিকেশন হয় হে কমপ্লিকেশন খিনি যেনেকে আপোনাৰ চকু পাৱাৰ কমিব পাৰে মেমৰি পাৱাৰ কমিব পাৰে কিডনি প্ৰবলেম হ'ব পাৰে ঘা লাগিলে নহকাব পাৰে টোপনি খলিমেলি হ'ব পাৰে সো এনে ধৰণৰ প্ৰবলেম খিনি ই প্ৰিভেন্টিভ পাৰপাছত কাম কৰিব নেক্সট এটা ওয়ান্ডাৰফুল প্ৰডাক্ট আছে যিটোৰ নাম হৈছে আই চাৰ্জ এটা ওয়ান্ডাৰফুল এনাৰ্জি ড্ৰিংক হয় যদি আপুনি এটা ক্যান ইউজ কৰে আপুনি লং টাৰ্মৰ কাৰণে আপোনাৰ বডিত এটা এনাৰ্জি পাব আপুনি যদি ষ্টুডেন্ট হয় আপুনি যদি এথলেটিক হয় আপুনি যদি স্পৰ্টছ বয় হয় আপুনি যদি কম্পিউটাৰ ফ্ৰণ্টত কাম কৰিছে আপুনি বেংকত কাম কৰিছে নাইট ডিউটি কৰিছে আই চাৰ্জৰ ক্যান এটা ইউজ কৰিছক ডেফিনেটলি আপুনি এটা ভাল ৰিজাল্ট পাব ইয়াৰ লগতে ইণ্ডাছ ভিভাই
আৰু দুটা খুব সুন্দৰ প্ৰডাক্ট লঞ্চ কৰিছে এইটা মই আপোনাক দেখাইছোঁ তাৰ ভিতৰত এটা হৈছে আই স্লিম আজিৰ ডেটত যথেষ্ট মানুহ শকত হৈ গৈছে খুব কম বয়সতে শকত হৈ গৈছে হাইটতকৈ ৱেইট বেছি হৈ গৈছে সো সেই সকলৰ কাৰণে আই স্লিম এটা ওয়ান্ডাৰফুল প্ৰডাক্ট জাস্ট চকলেট বা বাৰ ফৰ্মত আছে চকলেট বুলি আপুনি ধৰিব পাৰে ডিনাৰ বা ব্ৰেকফাষ্ট ৰিপ্লেসমেন্ট কৰি ডেইলি বেসিছত যদি ইউজ কৰে আপোনাৰ ৱেইট ৰিডিউস হ'ব এটা সাংঘাতিক আপুনি ৰিজাল্ট পাব নেক্সট আই গ্লো বুলি এটা প্ৰডাক্টস আছে আই গ্লো প্ৰডাক্টটো যদি আপুনি ৰেগুলাৰ বেসত ইউজ কৰে আপুনি নিজৰ স্কিন ভালে ৰাখিব পাৰে স্কিন ডিজিজৰ পৰা নিজক প্ৰটেক্ট কৰি ৰাখিব পাৰে স্কিনৰ ব্ৰাইটনেছ বাঢ়িব আপোনাৰ হোল বডি স্কিন নট অনলি ইন ফেস হোল বডি স্কিন ইমপ্ৰুভ হ'ব আৰু ইয়াত মেইনলি স্যাফ্ৰন আছে কাশ্মীৰ ভেলি স্যাফ্ৰন আছে ওয়ান্ডাৰফুল যদি আপুনি ইউজ কৰে যথেষ্ট ভাল পাব জাস্ট খাব লাগে আপোনাৰ স্কিনৰ ব্লাড ভেসেলৰ পৰা কমপ্লিট স্কিন ইমপ্ৰুভ কৰিব ওকে এটো হৈছে আই গ্লো সো এই প্ৰডাক্টখিনি প্ৰতিটো প্ৰডাক্ট সাপোজ আই পালছে হওক কফি হওক আইচাৰ্জে হওক আইসলিমে হওক প্ৰতিটো প্ৰডাক্টৰ প্ৰাইস আছে 3000 रुपीस আৰু 100 रुपीस হৈছে কুৰিয়াৰ চাৰ্জ 3100 টকা প্ৰতিটো প্ৰডাক্ট প্ৰাইস যদি আপুনি বিজনেস কৰিব বিচাৰে তেতিয়া হলে আপোনাৰ পান কাৰ্ড লাগিব বেংক ডিটেইলছ লাগিব এখন এপ্লিকেশন ফিল আপ কৰিব লাগিব তাৰ লগত আপুনি যদি এনে ধৰণৰ 8টা প্ৰডাক্ট অৰ্ডাৰ কৰি লয় তাৰ প্ৰাইস হ'ব 24800 रुपीस তেতিয়ালে ইন্ডাস ভিভাত আপুনি অনলাইন এটা আইডি ৰেজিষ্টাৰ কৰি সেই আইডিটোৰ পৰা উইকলি বেসিছত এটা ইনকাম কৰিব পাৰে ওকে নট মান্থলি মাই ডিয়াৰ ফ্ৰেন্ডস উইকলি বেসিছত আপুনি ইনকাম কৰিব পাৰিব এভৰি উইক আপুনি এটা কনস্ট্যান্ট ইনকাম ল'ব পাৰিব আৰু এটো কেনেকৈ পসিবল হ'ব ইন্ডাস ভিভাৰ সাপোৰ্টৰ জৰিয়তে পসিবল হ'ব ইয়াত 3 ডাইমেনশনাল আপুনি এটা সাপোৰ্টৰ জৰিয়তে আপুনি যেটো আইডি প্লেস কৰিছে সেই আইডিটোৰ পৰা এটা টিম বিল্ড কৰিব পাৰে টিম বিল্ড কৰিবৰ কাৰণে আপোনাৰ ৰেফাৰেন্সৰ যিকোনো ব্যক্তিক আপুনি বিজনেছটো শেয়াৰ কৰিব পাৰে কোনোবা এজন এক্সপেৰিয়েন্স লিডাৰৰ থ্ৰুৱেদি আৰু শেয়াৰিঙৰ জৰিয়তে আপোনাৰ বিজনেছ এক্সপান্ড হ'ব লগতে আপুনি প্ৰমোশন পাব প্ৰমোশন মিন্স প্ৰথম আপুনি যেতিয়া বিজনেছ ষ্টাৰ্ট কৰিব বিজনেছ ষ্টাৰ্ট কৰাৰ লগে লগে ইয়াত আপুনি এটা ৰেংকলৈ নিজকে আপগ্ৰেড কৰিব পাৰে ষ্টাৰ বুলি ষ্টাৰৰ পিছত আছে ষ্টাৰ 250 নামৰ এটা ৰেংক ষ্টাৰ 250 পিছত ষ্টাৰ 500 বুলি এটা ৰেংক আছে ষ্টাৰ 1000 ৰুবি এক্সিকিউটিভ পাৰ্ল এক্সিকিউটিভ এমৰাল্ড এক্সিকিউটিভ সাফাই এক্সিকিউটিভ ডায়মণ্ড এনেকে যথেষ্ট ৰেংক আছে ষ্টাৰ ৰেংকত মিনিমাম 1000 2000 টকা আপুনি উইকলি ইনকাম কৰিব পাৰে যদি আপুনি প্ৰপাৰলি কাম কৰে নেক্সট ষ্টাৰ 250 ৰেংকত 5 লাখ रुपीसৰ এখন লাইফ কভাৰেজ আপুনি ল'ব পাৰে 5 লাখ টকা এটা ইনস্যুৰেন্স আপোনাৰ নামত থাকিব নেক্সট ইয়াত আৰু এটা ৰেংক আছে যেটো কোৱা হয় ষ্টাৰ 500 2500 টকা এটা আপুনি ৰিৱাৰ্ড পাব আপোনাক দেখাইছো ষ্টাৰ 250 যেটো ইনস্যুৰেন্স কাৰ্ড যদি আপুনি ষ্টাৰ 250 ৰেংক এচিভ কৰে তেতিয়া হলে আপুনি এটা ইনস্যুৰেন্স লাভ কৰিব 5 লাখ रुपीसৰ ওকে নেক্সট ষ্টাৰ 500 ৰেংকত 2500 টকা ৰিৱাৰ্ডৰ লগতে আপুনি মিনিমাম 5000 रुपीस উইকলি ইনকাম কৰিব পাৰে নেক্সট ষ্টাৰ 1000 ৰেংকত আপুনি বেংগলোৰ তাজ জিভান্তা বা গ্ৰেন্ড সেৰাটনৰ নিচিনা এটা 5 ষ্টাৰ প্ৰপাৰ্টি নিজৰ কোএপ্লিকেন্টৰ লগত থাকিব পাৰিব ট্ৰেইনিং ল'ব পাৰিব উইথ কোএপ্লিকেন্ট ফ্ৰীলি আপুনি ট্ৰেইনিং ল'ব পাৰিব যদি আপুনি ৰুবি এক্সিকিউটিভ ৰেংক এচিভ কৰে নট নেশ্যনেল ইণ্টাৰনেশ্যনেল ট্ৰিপত আপুনি যাব পাৰিব থাইলেণ্ড যাব পাৰিব কোএপ্লিকেন্টৰ লগত আপুনি যদি পাৰ্ল এচিভ কৰে এমৰাল্ড এচিভ কৰে সাফাই এচিভ কৰে প্ৰতিটো ৰেংকতে ওয়ান্ডাৰফুল কিছুমান ট্ৰিপ আছে য'ত আপুনি আপোনাৰ কোএপ্লিকেন্টৰ লগত যাব পাৰিব ইটস এন গ্ৰেট অপৰচুনিটি মাই ডিয়াৰ ফ্ৰেন্ডস যদি বিজনেছটো আপুনি ষ্টাৰ্ট কৰে নেশ্যনেলৰ পৰা ইণ্টাৰনেশ্যনেললৈকে যথেষ্ট আপুনি ট্ৰিপ ল'ব পাৰিব আৰু ৰুবি এক্সিকিউটিভ ৰেংকৰ পৰা আপোনাক এডিশ্যনেল এটা ইনকাম দিয়া হ'ব যেটো কোৱা হয় ৰেংক মেইনটেনেন্স বোনাছ 5000 रुपीस উইকলি আপুনি এডিশনাল ইনকাম পাব সাপোজ আপোনাৰ যেটো টিম হল টিমৰ পৰা আপুনি মিনিমাম 10-20000 টকা উইকলি ইনকাম পালে তাৰ লগত 5000 টকা এডিশনাল দ্যাট মিন্স 60000 প্লাস আপুনি মান্থলি ইনকাম ইস্তা কৰিলে এক্সিকিউটিভ ৰুবি এক্সিকিউটিভ ৰেংকত কৰিব পাৰে তেনেকে প্ৰতিটো ৰেংকত এডিশনাল ইনকাম আছে ৰেংক মেইনটেনেন্স বোনাছ আছে ওয়ান্ডাৰফুল এটা ইনকাম আপুনি ইয়াৰ পৰা ল'ব পাৰিব ইটস এ সিম্পল প্ল্যান ডিটেইলছত আৰু জানিবৰ কাৰণে আমাৰ লিডাৰ সকলক আপুনি WhatsAppত কন্টাক্ট কৰক আৰু আজি আপুনি ৰেজিষ্টাৰ কৰক কাৰণ অনলাইনৰ থ্ৰুদি আপুনি কাম কৰিব পাৰিব প্ৰডাক্ট আপোনাৰ হোম ডেলিভাৰী হ'ব আপুনি প্ৰডাক্ট পাই যাব আৰু বিজনেছটো ষ্টাৰ্ট কৰিলে আপুনি কি হ'ব মাহেকত মিনিমাম 4টা ইনকাম দ্যাট মিন্স উইকলি ইনকাম হলে মাহেকত 4টা এডিশনাল ইনকাম এভৰি মান্থ যদি ল'ব পাৰে মই ভাবিম আপোনাৰ লাইফ ডেফিনেটলি ভাল হ'ব আৰু মই বেছি নকওঁ এজ এ লিডাৰ হিচাপে এটা কথাই আপোনালোকক সাজেষ্ট কৰিব বিচাৰিম যদি উইকলি আপোনাৰ একাউণ্টত 5000 টকা এটাও এডিশনালি আহে মাহেকত কিন্তু 20000 টকা ইনকাম হ'ব
ওকে যদি মান্থলি 20,000 টকা ইনকাম হয় আপুনি সৰু সুৰা কিছুমান কাম ইলেক্ট্ৰিচিটি বিল আপোনাৰ কাপোৰ কানি দুই এপত কিনা ল'ৰা ছোৱালী স্কুলৰ ফিজ দিয়া এনে ধৰণৰ দুই এটা কামত আপুনি খৰচ কৰিব পাৰিব যাৰ কাৰণে এডিশ্যনেল যিটো খৰচ আগতে আপুনি কৰি আছিলে সেইখিনি ইণ্ডাছ ভিভাই আপোনাক দিব জাষ্ট ইয়াৰ এটাই মটো হৈছে ড্ৰিংক ইট ফিল ইট শ্বেয়াৰ ইট প্ৰডাক্ট নিজে ইউজ কৰক ইউজ কৰি কেনেকুৱা পাইছে 2-4জনৰ লগত শ্বেয়াৰ কৰক ডেফিনেটলি ভাল ইনকাম কৰিব পাৰিব ওকে আৰু এতিয়া যদি আপুনি বিজনেছ ষ্টাৰ্ট কৰে এটা গুড নিউজ আছে গুড নিউজটো কি জানিবৰ কাৰণে হোৱাটছআপত আমাক লিডাৰসকলক কণ্টেক্ট কৰক যিজনে আপোনাক ভিডিঅ'টো শ্বেয়াৰ কৰিছে তেওঁ কণ্টেক্ট কৰক হয়তো আপুনি আজিৰ ভিতৰতে এই গুড নিউজটো পাই বিজনেছটো ষ্টাৰ্ট কৰিব পাৰে উইচ ইউ অল দ্য বেষ্ট এণ্ড থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' থেংক ইউ ছ' মাছ